বহাগ মাহ বুলি শুনিলে এটা কথাই মনলৈ আহে, শুৱলা কুলিৰ মাত, গছে গছে কপৌ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ গোন্ধ, হুঁচৰি আৰু আমাৰ বাপতি সাহোন বহাগ বিহুটি, নহয় জানো? হেল্ল' এভৰিৱান, আই এম ৰিতু, ৱেলকাম টু মাই ইউটিউব চেনেল। কপৌ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ সুগন্ধৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক আৰু এই ৰঙালী বিহু সকলোৰে বাবে আনন্দময় হওক। আপোনাক আৰু আপোনাৰ সকলো পৰিয়ালৰ সদস্যলৈ অকণমান দেৰিকৈ হ'লেও বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে মইনো বিহুৰ দিনটো কেনেকৈ পাৰ কৰিলোঁ আপোনালোকলৈ অকণমান আগবঢ়ালোঁ। আৰু যিসকলে কয় বা মোৰ লগৰেই হওক, মানে কিছু সংখ্যকে কয় আৰু তোমাৰে ভাল দিয়া, সিহঁত দুটা ইমান দুষ্ট নহয়, ভালেই ঠাণ্ডা, সিহঁতক চম্ভালিবলৈ একো দিগদাৰ নহয় বুলি ভাবে যে। এয়া চাবচোন সিহঁতে কি কৰি থাকে। এয়া জলপান খাবলৈ দিছোঁ যে দেউতাহঁতক, তাইকো লগতে দিলোঁ। আৰু মানে খাবলৈ দিয়াৰ পিছত কি যে উৎপাত, তেনেকৈ এয়া টেবুলত পানী পেলাই কি কৰে, এয়া চাই থাকিলেই গম পাব সিহঁতক চম্ভালিবলৈ কিমান সহজ। আৰু এয়া দেউতা মাক সেৱা কৰিলোঁ। বহাগ বিহুৰ দিনা এয়া ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে আৰু দেহাকো এয়া অকণমান শিকাইছোঁ আমাৰ পৰম্পৰাখিনি। সি ডাঙৰ হৈছে যিহেতু শিকালে বা বুজালে বুজি পাব। এয়া দেখিছেনে, সিও মোৰ লগতে সেৱা কৰিছে। সিহঁতকেইটাক অকণমান সময়ো এনেই এৰি দিব নোৱাৰি। মুঠতে কোনোবা নহয় কোনোবাই চায়ে থাকিব লাগিব সিহঁতৰ ওচৰত। আৰু সিহঁতক এৰি থৈ বোলে সকলোৱে বহি একেলগে জলপান খাওঁ, নাই, নহ'ব। তাহাঁতৰ ওচৰত মানে এজন মানুহ থাকিবই লাগিব, নহ'লে কি যে ঘটনা ঘটিব মানে ভাবিবই নোৱাৰি। ইমানেই উৎপাত সিহঁত দুটা, আৰু লগ খালেতো দুইটাই ইটোৱে সিটো লগোৱা, মানে কিমান যে কি ভাঙিব লাগে। আপোনালোকে পিছে বিহুত জলপান খায়নে? কি খায় বাৰু? এটা নিয়ম আছে বিহুৰ দিনাখন পানী দিয়া ভাত খোৱাটো। জেগাই জেগাই আছে বাৰু, সকলো জেগাতে নহয়। পিছে আমি ইয়াত জলপানেই খালোঁ বাৰু আগবেলা, পিছবেলালৈ ৰুটি বনালোঁ তেনেকৈয়ে। কিন্তু বহাগ বিহুত 7 দিন ভাত বনাবই নালাগে, মানে চাউল সিজোৱা কৰিব নালাগে। আগৰ মানুহে সেইবোৰ মানিব পাৰিছিলে, কিন্তু আজিকালি যিহে গা অশান্তি, গেছৰ প্ৰব্লেম, মানে 7 দিন নোখোৱাকৈ থাকিলে যে কি হ'ব। জলপান দেখোন খাবলৈ মনেই নাযায়, 2 দিন খালেই মানে আমনি লাগে। আজিকালি ইমান মনা নহয়গৈ নিয়ম কানুনবোৰ, মানে শৰীৰটো তেনেকৈ আগৰ দৰে মজবুত নহয় মানুহৰ। সেইকাৰণে 2 দিন খোৱা হয় আৰু জলপান, তাৰপিছৰ পৰা ভাতেই বনোৱা হয়। কিন্তু 7 দিন আচলতে ভাত বনাবই নালাগে। আৰু এয়া দেখিছে ইহঁতকেইটা কি উৎপাত। এয়া ওচৰৰে ভণ্টি এজনী আহিছিলে বিহুৰ দিনা, তাইৰ লগতে ইহঁতে খেলি থাকে। তাই আহে মাজে মাজে, তো ময়ো জলপান অকণমান খাবলৈ বহিলোঁ। আৰু দেহাই এইফালে জলপান নাখায়, খুব বেয়া পায় সি। দৈ চিৰা খায়। লাষ্টত মানে উপায় নাই আৰু তাক চিৰা মানে নিমখ তেল দিয়ে খুৱাবলগীয়া হ'ল। চিৰা নিমখ তেল দি খাইছে, তথাপি সি দৈ মিঠৈ দি একদম নাখায়। এয়া তাকো খুৱাইছোঁ, লগতে ছোৱালীকো অকণমান খুৱাই দিছোঁ। আৰু এয়া ওচৰৰে ভাইটি এজনো আহিলে। এয়া আমি সকলোৱে মিলি আৰু বিহুটো এনেকৈ উদযাপন কৰিছোঁ। আৰু কিমান যে ব্যস্ততা, নিজৰ কাম থাকে, তাৰ উপৰি ইহঁত দুটাৰ লগত ঘৰখনক
সময় দিয়া মানে সকলো মিলাই কৰি মই মানে ভিডিঅ' এডিট কৰিবলৈ টাইমেই নিমিলে আৰু মানে ৰাতি অকণমান মানে সিহঁত শোৱাৰ পাছত টাইম পালেও নিজৰ ভাগৰ লাগে এইবোৰ কৰিবলৈ দেখোন মনেই নাযায় কণ্টিনিউ কৰিবলৈ তথাপিও আৰু এইখিনি যেতিয়া কৰিলোঁ ভিডিঅ'খিনি স্মৃতিটো সাঁচি ৰাখিবৰ কাৰণেই ভিডিঅ'টো আপলোড দিওঁ আৰু অকণমান দেৰি হয় আপোনালোকে তেনেকৈ চাব আৰু উপায় নাই কি কৰিব লগে লগে ভিডিঅ' এডিট কৰি মানে দিবলৈ নহয়গৈচোন ভাবিলেও সেইকাৰণে বিহুৰ ভিডিঅ'টো ইয়াত দেখিছেনে আজিহে আপলোড দিছোঁ ইমান দেৰিকৈ মানুহজন দোকানৰ পৰা আহিলে দেউতা দোকানলৈ গ'ল আৰু তাৰপিছত গা পা ধুই অহাৰ পাছত ইয়াত জলপান দিছোঁ খাবলৈ তেওঁকো সেৱা কৰিবলৈ ল'লোঁ কিন্তু তেওঁ সেৱা কৰিবলৈ নিদিয়ে আকৌ দেখিছেনে নাই নালাগে কৈ পেলাই তেওঁলোকে ঘূৰিকৈ নাচালে সেৱা কৰিব নিদিয়ে কিয় নাজানো আৰু ল'ৰাটো ডাঙৰ হৈ আছে শিকাওঁ বুলি ইয়াত নাই তেখেতে ঘূৰিয়েই নাচালে মানে একদম নালাগে কৈ থাকিলে এয়া সেৱা কৰিলোঁ আৰু ইফালে ছোৱালী ইফালে উৎপাত পৰে বুলি মই উঠি গৈছোঁ লৰালৰিকৈ কি যে হ'ব মোৰ মানে এই ছোৱালীজনীয়ে মানে মোক একদম শান্তি নিদিয়ে অকণমানো তামোল আহ কৰাচোন চাওঁ মুখৰ ভিতৰত কি আছে তুমি আহ কৰাচোন মাহীয়ে সুধিছে চাওঁ আহ কৰাচোন দেখাই দিয়া মাহী আহ কৰাচোন মুখৰ ভিতৰত কি আছে এইফালে মুখফালে দেখুওৱা এই মুখফালে মুখখন মেলি দিয়া আহ কৰাচোন আহ চাওঁ মুখৰ ভিতৰত কি আছে চাওঁ ইয়াত কি আছে জিভাত কি লৈ আছা চাওঁ আহ কৰাচোন চাওঁ মুখখন চাওঁ মেলাচোন মেলা মুখ মেলা অঁ কি নহয় আহ কোৱা আহ বুলি কোৱাচোন আহ বুলি কোৱা বুলি কোৱাচোন চুলাটো দেখা এই তামোলৰ পিক হেৰি লগাব নালাগে তামোল খাই তাই পিন্ধিলানে নাই চাওঁ মই ফটো মাৰোঁ চাওঁ হাঁহি দিয়াচোন পজ দিয়া তেনেকৈ থাকিলে নহ'ব এনেকৈ দিয়া এনেকৈ দিওঁ এনেকৈ দিয়া হাঁহিছা পিন্ধা এনেকৈ হাঁহিব নালাগে পটাপট পিন্ধা টোপনি গ'ল পুৰা আৰাম পাইছে জুলি আছে যে খোচা হৈছে আকৌ হেৰি হয় ইহঁত ঘৰত